হেল্ল' ফ্ৰেণ্ডছ, আজি বনাইছোঁ কলপাতত দি মাংস। আহকচোন চাওঁ কেনেকৈ বনালোঁ। পিঁয়াজ দুটা মিহি মিহিকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। নাৰিকল আৰু ধনিয়াৰ পেষ্ট লৈছোঁ। নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, আদা, নহৰু। চিকেন সৰুকৈ কাটি লৈছোঁ। মিঠাতেল। এতিয়া আমি চিকেনখিনি এখন প্লেটত ওলাই লৈছোঁ। তাত দিছোঁ নিমখ, এয়া দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, জালুক, আদা, নহৰু। আদা নহৰুখিনি পেষ্ট কৰি ল'ব। লগত দিছোঁ অলপমান মিঠাতেল আৰু এইখিনি ভালকৈ সানি লৈছোঁ। এইখিনি ভালকৈ সানি ল'ব। তাৰপিছত আমি দিম এতিয়া পিঁয়াজ, কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনিও মিক্স কৰি দিব আৰু লগতে আমি দি দিম নাৰিকল আৰু ধনিয়াৰ পেষ্টখিনি। এতিয়া চিকেনখিনি কলপাতত দি লৈছোঁ। কলপাতখিনি প্ৰথমে অলপ সেকি ল'ব, তেতিয়া নাফাটে, খালি পুৰি নেপেলাব। চিকেনখিনি আৰু আমি জলকীয়া কেইটামান দি দিছোঁ আৰু এতিয়া ভালকৈ আপোনালোকে চাই লওক, এনেকৈ বান্ধি দিব। এইটো কলপাতখন এতিয়া ফাটা চান্স নাথাকে কাৰণে আমি অলপ সেকি লৈছোঁ। আমি এতিয়া এইটো ভালকৈ বান্ধি দিব লাগিব গোটেইকেইটা ছাইড, যেন ওলাই নাযায়। আপোনালোকে টুথপিকো ইউজ কৰিব পাৰিব। এনেকৈ বান্ধি ল'ব। মই এনেকৈ বান্ধি দিছোঁ। এতিয়া এটা কেৰাহী পাতি দিছোঁ। তাত 2 টিস্পুনমান ৰিফাইন অইল দি দিছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে। আৰু এতিয়া তেলখিনি গৰম হ'ব দিছোঁ। আমি এই চিকেনখিনি দি দিছোঁ কেৰাহীত আৰু লগতে দি দিছোঁ 2 পিচ জ্বলি থকা কয়লা। তাত অলপ মিঠাতেল ঢালি দিব আৰু ঢাকি দিব, তেতিয়া আমি স্ম'কি ফ্লেভাৰ এটা পাম। এটা ছাইড 20 মিনিট হৈ গৈছে। এতিয়া আমি ইটো ছাইড দি দিছোঁ। সেইটো 20 মিনিট আমি এনেকৈ সেকি দিব লাগিব। এতিয়া আমি এইটো কেৰাহীৰ পৰা নমাই দিছোঁ আৰু এখন থালত থৈ লৈছোঁ। তাৰপিছত আমি সাৱধানে এইখিনি কাটিম কাৰণে গৰম হৈ আছে।
এইটো মই সাৱধানে গুচাই আছো কাৰণ বহুত গৰম হৈ আছে এয়া চাওক ইমান ধুনীয়াকৈ সিজি গৈছে আমাৰ চিকেনখিনি আৰু বহুত ধুনীয়া এটা গোন্ধ আহিছে আমাৰ চিকেনখিনি বহুত ধুনীয়াকৈ সিজি গৈছে আজি চিকেনটো আমাৰ ৰেডি হৈ গৈছে এইটো কলপাতত দিয়া চিকেন আপোনালোকে ঘৰত বনাই চাব এনেকৈ আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি মোৰ চেনেলটো ভাল পাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেলটো লগতে টিপি দিব তেতিয়া মোৰ নতুন নতুন ৰেচিপিজবোৰ আপোনালোকে সোনকালে পাই থাকিব আজিলৈ আহিছো